শেষ ৰাতি ঘড়ীৰ কাটা 3:19 থমকি ৰ'ল। সময়বোৰ পাৰ হৈ নোযোৱাৰ দৰে এটা সময়ত নিস্তব্ধ হৈ পৰিল। ৰিয়াই বিছনাৰ ওপৰত থৈ দিয়া লাবুবু দলটো এতিয়া সম্পূৰ্ণ ৰূপত ভয়ংকৰলৈ পৰিণত হৈছে। মুখত 19টা ভয়ংকৰ হাঁহি, এটা মুখত, কিছুমান গালত, কিছু গলত, হাতত, বুকুত। প্ৰতিটো হাঁহি যেন এখন এখন জীৱন্ত মুখৰ দৰে। ঘৰখনৰ বাতাবৰণত উশাহ লোৱা আৰু এটা বুজা যেন অনুভৱ হ'ল। সেই সময়ত ৰিয়া, অনিতা আৰু বিকাশৰ সৈতে আছিল। বন্ধু বান্ধৱী অৱশেষত বিশ্বাস কৰিবলৈ বাধ্য হ'ল। হঠাতে দৃশ্য ভয়ংকৰ ৰূপ ল'লে। অনিতাৰ চকু ৰঙা হৈ জ্বলি উঠিল। বিকাশৰ কণ্ঠ ফাটি যোৱা যেন নিস্তব্ধ হৈ পৰিল। ৰিয়াই চিঞৰিলে, মই চাব নোৱাৰো, এয়া বন্ধ কৰক। তেতিয়া ঘৰখনত অন্ধকাৰেৰে ভৰি পৰিল। কেৱল এটি মাথো শব্দৰে সকলোতে ভৰি পৰিব ধৰিলে। প্ৰথমে এটা কণ্ঠ, তাৰ পিছত 3টা, তাৰ পিছত ডাঙৰ হৈ 10টা কণ্ঠ একেলগে হাঁহি মাৰি উঠিল। দেৱালবোৰে প্ৰতিধ্বনি কৰি উঠিল, যেন প্ৰতিটো ঘৰতে মানুহে ডাঙৰ ডাঙৰকৈ হাঁহিবলৈ লৈছে। এটা মুহূৰ্তৰ পিছত সকলো লাইট জ্বলি উঠিল, কিন্তু ঘৰত জনশূন্য। এইবাৰ এটা নহয়, 3টা দল। এজনী ৰিয়াৰ ৰূপত, এজনী অনিতাৰ ৰূপত আৰু এজন বিকাশৰ ৰূপত। সকলোৰে চকুত এক ৰঙা জ্যোতি, মুখত 19টা হাঁহিৰ ভয়ংকৰ চাপ। বাহিৰত কোনো লোকে দৰজাত টোকা মাৰি সুধিছিল, ৰিয়া, তোমালোক ভিতৰত আছা নেকি? কিন্তু ভিতৰত কেৱল প্ৰতিধ্বনি হৈ ঘূৰিছিল, হা হা হা। এসপ্তাহৰ পিছত এটি নতুন পৰিয়াল সেই ঘৰখনলৈ ভাড়ালৈ আহিল। সন্ধিয়াৰ সময়ত নতুন মালিকজনে আলমাৰীটো খুলি চাই চমক খালে। তাৰ আলমাৰী এটাত লাইনত সাজি থকা 4টা লাবুবু দল। এজনী ৰিয়াৰ ৰূপত, এজনী অনিতাৰ ৰূপত, এজন বিকাশৰ ৰূপত আৰু চতুৰ্থজন নতুন, যাক তেওঁ চিনিব নোৱাৰিলে। দলটোৰ চকুত ৰঙা জ্যোতি, মুখত 19টা হাঁহিৰ এক অদ্বিতীয় চাপ। নতুন মালিকজনৰ জীয়েকে পাছৰ পৰা কণ্ঠ শুকান হৈ পাছফালৰ পৰা নিশব্দে ক'লে, দেউতা, এইখন মোৰেই মুখ। লাহে লাহে আন্ধাৰ বিয়পিবলৈ ধৰিলে। কোনো ফালৰ পৰা প্ৰতিধ্বনি আহিল। নমস্কাৰ, ছেকেণ্ড পাৰ্টটো সম্পূৰ্ণৰূপে উপভোগ কৰাৰ বাবে অশেষ ধন্যবাদ। ইয়াৰ 3 নম্বৰ সংখ্যক অতি সোনকালে আহিব, গতিকে আমাৰ ছাবস্ক্ৰাইব কৰি থওক। আৰু যদি স্পটিফাইত শুনি আছে তেনেহ'লে আমাক ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।